নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমতে এছকে জবছ আপডেট চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আহিছে ভাল খবৰ অসমৰ ল'ৰা ছোৱালীৰ বাবে। অসমৰ সকলো জিলাতে পদ মুকলি হৈছে। 10,254টা। গ্ৰেড 3 গ্ৰেড 4 সকলো বিভাগৰে পদ মুকলি হৈছে। মেডিকেলত পদ মুকলি হৈছে। DHSত পদ মুকলি হৈছে। অসম পুলিচত পদ মুকলি হৈছে। অসম পুলিচৰ পদ কেইটামানত আজিৰে পৰা আপোনালোকে আবেদন কৰিব পাৰিব। বহুতে ভাল খবৰ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোত গোটেইখিনি গম পাব। DME আছাম ৰিক্ৰুটমেণ্ট 2021 ফালৰ পৰা 962টা গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি খালী হৈছে। ডিৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন DME ইয়াৰ পৰা আপোনালোকৰ 962টা গ্ৰেড 3 টেকনিকেল আৰু নন টেকনিকেল আৰু গ্ৰেড 4 ভেকেঞ্চি খালী হৈছে। আপোনালোকে এই পদকেইটাত যদি আপোনালোকে আগ্ৰহী হয় ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টোত আপোনালোকে গোটেইখিনি গম পাব। বয়সৰ সময়সীমা কিমান ৰাখিছে। গ্ৰেড 3 টেকনিকেলৰ পদ আছে 257টা আৰু গ্ৰেড 3 নন টেকনিকেলৰ পদ আছে 127টা আৰু গ্ৰেড 4 ভেকেঞ্চি আছে 578টা। বয়সৰ সময়সীমা ৰাখিছে 18 বছৰৰ পৰা 40 বছৰলৈকে। এজ ৰিলেক্সেশ্যন পাব আপোনালোকে। OBC MOBC হ'লে 3 বছৰ, SC STৰ বাবে 5 বছৰ আৰু PWD কেণ্ডিডেটসকলে 10 বছৰৰ এজ ৰিলেক্সেশ্যন পাব। এডুকেশ্যন কোৱালিফিকেশ্যন আৰু ফিচৰ কথা ইয়াতে উল্লেখ কৰা নাই, কাৰণ এইটো হ'ল শ্বৰ্ট নটিফিকেশ্যন। যেতিয়া ফুল নটিফিকেশ্যন পাই জনাই দিম আপোনালোকে। তাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আছাম পুলিচ কনষ্টেবল ৰিক্ৰুটমেণ্ট 2021 ফালৰ পৰা 2134টা AB আৰু UBৰ ভেকেঞ্চি পুনৰ মুকলি হৈছে। আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে অসম পুলিচৰ নটিফিকেশ্যনত উল্লেখ আছে যে 705টা কনষ্টেবল UBৰ কাৰণে আৰু 1429টা কনষ্টেবল ABৰ কাৰণে, যিটো মেট্ৰিক পাছৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে চাওক, কনষ্টেবলৰ পদ খালী আছে 2134টা। কেটেগৰী ৱাইজ ভেকেঞ্চিবিলাক ভাগ কৰা হৈছে। কনষ্টেবল UBৰ কাৰণে 705টা আৰু কনষ্টেবল ABৰ কাৰণে 1429টা। পে স্কেল 14,000ৰ পৰা 49,000লৈ ৰাখিছে আৰু গ্ৰেড পে ৰাখিছে 5,600 টকালৈ। এজ ৰিলেক্সেশ্যন পাব আপোনালোকে ইয়াতে। লগতে ৰিজাৰ্ভেশ্যন আছে ইয়াতে, আপোনালোকে চাই ল'ব। ST প্লেনৰ কাৰণে 10%, ST হিলৰ কাৰণে 5%, SCৰ কাৰণে 7%, OBC MOBCৰ 27% আৰু 10% EWSৰ কাৰণে ৰাখিছে ৰিজাৰ্ভেশ্যন। বহুতে ভাল খবৰ এইটো। EWSৰ কাৰণে আপোনালোকে ৰিলেক্সেশ্যন পাব ইয়াতে। ষ্টেটৰ যিখিনি লেংগুৱেজ থাকে সেইখিনি জানিব লাগিব। এজ লিমিট ৰাখিছে 18 বছৰৰ পৰা 25 বছৰলৈকে। এজ ৰিলেক্সেশ্যন ৰাখিছে। ST SCৰ বাবে 5 বছৰ, OBC MOBCৰ বাবে 3 বছৰ, হোমগাৰ্ডৰ বাবে 3 বছৰ আৰু SPO FMMO কাৰণে 10 বছৰ ৰাখিছে। এডুকেশ্যন কোৱালিফিকেশ্যন ৰাখিছে কনষ্টেবল UBৰ কাৰণে আগৰ নিচিনা একেই। HS পাছ ৰাখিছে, হায়াৰ ছেকেণ্ডাৰী পাছ, আৰু ABৰ কাৰণে ৰাখিছে মেট্ৰিক পাছ, আগৰ নিচিনা একেই আছে সকলোখিনি। আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। ফিজিকেল ষ্টেণ্ডাৰ্ডখিনিও আগৰ নিচিনা একেই আছে। হাইট জেনেৰেলৰ কাৰণে 162.56 চেণ্টিমিটাৰ, ফিমেলৰ কাৰণে 154.94, OBC MOBC SC সকলোৰে একেই আছে, কিন্তু STৰ কাৰণে অলপ বেলেগ আছে, যিটো আপোনালোকৰ মেলৰ কাৰণে 160 আৰু ফিমেলৰ কাৰণে 152.40 চেণ্টিমিটাৰ আছে। চেষ্টটো আপোনালোকৰ একেই আছে। জেনেৰেল OBC MOBC আৰু SCৰ কাৰণে 80ৰ পৰা এক্সপেণ্ডেড 85 চেণ্টিমিটাৰ আছে আৰু চিডুল ট্ৰাইব STৰ কাৰণে 78 চেণ্টিমিটাৰ, এক্সপেণ্ডেডটো 83 চেণ্টিমিটাৰলৈকে আছে। আৰু এই পদকেইটাত যদি আপোনালোকে আবেদন কৰিবলৈ আগ্ৰহী হয়, আপোনালোকে আজিৰে পৰা আবেদন কৰি ল'ব পাৰিব। 10 ডিচেম্বৰ 2021 5টা বজাৰ পৰা, আৰু লাষ্ট ডেট ৰাখিছে ডিচেম্বৰ 9 তাৰিখলৈকে। আপোনালোকে আজিৰে পৰা আবেদন কৰি ল'ব পাৰিব। ইয়াৰ পিছত যিটো ভেকেঞ্চি আহিছে, আছাম পুলিচ SI ৰিক্ৰুটমেণ্ট 2021 ফালৰ পৰা 306টা ইনস্পেক্টৰ ভেকেঞ্চি খালী হৈছে, ছাব ইনস্পেক্টৰৰ। বহুতে ভাল খবৰ। আছাম পুলিচৰ ফালৰ পৰা 306টা ছাব ইনস্পেক্টৰ পদত কোনখিনি বন্ধু বান্ধৱী আবেদন কৰিব পাৰিব সেইখিনি চাই লওক। পদটোৰ নাম হ'ল ছাব ইনস্পেক্টৰ UB। 306টা। কেটেগৰী ৱাইজ ভাগ কৰিছে। আনৰিজাৰ্ভৰ কাৰণে 126টা, OBC MOBCৰ কাৰণে 83টা, SCৰ কাৰণে 21টা, ST হিলৰ কাৰণে 15টা, ST প্লেনৰ কাৰণে 31টা আৰু EWSৰ কাৰণে 30টা। বহুতে ভাল খবৰ। EWSৰ কাৰণে পদ খালী কৰি দিয়া হৈছে। পে স্কেল ৰাখিছে 14,000ৰ পৰা 60,500 টকা, লগতে গ্ৰেড পে 8,700 টকা ৰাখিছে। আৰু ইয়াতে উল্লেখ কৰিছে আপোনালোকে পাৰ্মানেণ্টলি অসমত থকা হ'ব লাগিব, লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন লাগিব, লগতে লোকেল লেংগুৱেজ জানিব লাগিব। বয়সৰ সময়সীমা 18 বছৰৰ পৰা 26 বছৰৰ ভিতৰত ৰাখিছে, লগতে এজ ৰিলেক্সেশ্যন আগৰ নিচিনা হ'ব। ST SC 5 বছৰ, OBC MOBC 3 বছৰ। লগতে শিক্ষাগত অৰ্হতা আপোনালোকে চাওক, গ্ৰেজুৱেশ্যন যিকোনো ষ্ট্ৰীমৰ পৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰ্টছ, ছায়েন্স, কমাৰ্চ বুলি কোনো কথা নাই। যদি আপোনালোকে আগ্ৰহী হয়, আজিৰে পৰা আপোনালোকে আবেদন কৰি ল'ব পাৰিব। 10 ডিচেম্বৰ 2021 পৰা 9 জানুৱাৰী 2022লৈকে।
ইয়াৰ পিছত ভেকেঞ্চিটো আহিছে আসাম কামাণ্ডো বেটেলিয়ন ৰিক্ৰুটমেণ্ট 2021 ফালৰ পৰা 2450টা ভেকেঞ্চি। ইয়াতে আপোনালোকৰ ভেকেঞ্চি 2450টাত আপোনালোকে কোনখিনি বন্ধু বান্ধৱে আবেদন কৰিব পাৰিব সেইটো চাই লওক। এটা বেয়া খবৰ আছে এইটোত, কাৰণ আপোনালোকে যিখিনি জেনেৰেল কেণ্ডিডেট সেইসকলে আপোনালোকে 18 বছৰৰ পৰা 21 বছৰলৈকে আবেদন কৰিব পাৰিব। কৈ আছোঁ ভিডিঅ'টো শেষলৈকে। ইয়াতে চাওক 2450টা ভেকেঞ্চি আছে। কনষ্টেবল AB মেল আৰু ট্ৰেন্সজেণ্ডাৰৰ কাৰণে 2220টা পদ আৰু AB ফিমেলৰ কাৰণে 180টা আৰু কনষ্টেবল AB নাৰ্ছিঙৰ কাৰণে 50টা ভেকেঞ্চি আছে। পে স্কেল ভালে ৰাখিছে, 14,000ৰ পৰা 60,500 টকা, লগতে গ্ৰেড পে 5,600 টকা ৰাখিছে। লগতে ইয়াতে উল্লেখ কৰিছে নেশ্যনেলিটি অসমত থকা হ'ব লাগিব, লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন লাগিব, লগতে লোকেল লেংগুৱেজ জানিব লাগিব। বয়সৰ সময়মাটো চাওক 18 বছৰৰ পৰা 21 বছৰলৈকে ৰাখিছে। ইয়াতে এজ ৰিলেক্সেশ্যন অকল SC ST OBC সকলে হ'ব, কিন্তু জেনেৰেলৰ কোনো আপোনালোকে আবেদন কৰিব নোৱাৰিব যদি 21 বছৰৰ ওপৰত আপোনালোকে হয়। লগতে স্পৰ্টছ পাৰ্চনে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। শিক্ষাগত অৰ্হতা চাওক, আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে যিসকল নাৰ্ছিং আছে, নাৰ্ছিঙত ডিপ্ল'মা বিচাৰিছে, যদি আপোনালোকে নাৰ্ছিঙত আবেদন কৰে, জেনেৰেলৰ কাৰণে বয়সটো বঢ়াই দিব লাগিছিল। সেইটো বহুতে বেয়া কৰিছে মোৰ মতে, কাৰণ বহুতো বন্ধু বান্ধৱী আবেদন কৰিব নোৱাৰিব বয়সৰ কাৰণে, যিহেতু ক'ভিডৰ কাৰণে লছ হৈছে সেইফালে। আৰু ইয়াতে আবেদন কৰাৰ কাৰণে 13 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব, লগতে 2022 জানুৱাৰীৰ 12 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। সমগ্ৰ শিক্ষা আসামৰ ফালৰ পৰা পদ খালী কৰি দিয়া হৈছে 1022টা ক্লাষ্টাৰ ৰিচৰ্চ চেণ্টাৰ কোঅৰ্ডিনেটৰ CRCC। আপোনালোকে হয়তো বহুতে শুনিছে 1026টা পদ মুকলি কৰি দিয়া হৈছে। আপোনালোকে কোনখিনি বন্ধু বান্ধৱে আবেদন কৰিব পাৰিব ভিডিঅ'টো শেষলৈকে চাই থাকক, গোটেইখিনি গম পাব। ইয়াতে চাওক ক্লাষ্টাৰ ৰিচৰ্চ চেণ্টাৰ কোঅৰ্ডিনেটৰ ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিবিলাক ভাগ কৰা হৈছে। বৰপেটাত 42টা, বিশ্বনাথ 14, বঙাইগাঁৱত 29, কাছাৰ 50, চৰাইদেউ 36, দৰং 12, ধেমাজি 87, ধুবুৰী 11, ডিব্ৰুগড় 117, গোৱালপাৰা 41, গোলাঘাট 79, হাইলাকান্দি 9, হোজাই 27, যোৰহাট 58, কামৰূপ 38, কামৰূপ ৰুৰেল 107টা পদ আছে, কৰিমগঞ্জত 37টা, লখিমপুৰত 76টা, মাজুলীত 28টা, মৰিগাঁৱত 5টা, নগাঁৱত 24টা, নলবাৰীত 22টা, শিৱসাগৰত 12টা, এনেকৈ ভেকেঞ্চিবিলাক ভাগ কৰিছে প্ৰতিখন ডিষ্ট্ৰিক্টতে। শোণিতপুৰত 24টা, চাউথ চালমাৰা মানকাছাৰত 5টা আৰু তিনিচুকীয়াত 36টা আছে। ইয়াতে আপোনালোকে গোটেইখিনি ডিষ্ট্ৰিক্টৰে আপোনালোকৰ পদখিনি ভাগ কৰি দিয়া হৈছে। আপোনালোকে যিখন ডিষ্ট্ৰিক্টৰ সেইখিনি হিচাপত আপোনালোকে আবেদন কৰিব পাৰিব। এজ লিমিট ৰাখিছে 45 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে শিক্ষাগত অৰ্হতা ৰাখিছে গ্ৰেজুৱেশ্যন। লগতে আপোনালোকে যদি 2 বছৰ DLED নাইবা BEd কৰিছে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। বাকীখিনি আপোনালোকে চাই ল'ব। ইয়াতে কম্পিউটাৰৰ চাৰ্টিফিকেট বা ডিপ্ল'মা বিচাৰিছে। আপোনালোকে কাম কৰা জানিব লাগিব, MS Word, MS Excel, PowerPoint, ইণ্টাৰনেট ব্ৰাউজিং এক্সেট্ৰা ইত্যাদিত। লগতে আদাৰ ক্ৰাইটেৰিয়াখিনি আপোনালোকে চাই ল'ব। গোটেইখিনি কৈ থাকিলে ভিডিঅ'টো দীঘলীয়া হৈ যাব। লিংক ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে সবিশেষ জানিব বিচাৰিলে ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ আপোনালোকে সবিশেষ চাই ল'ব পাৰিব। এই পদকেইটাত যদি আপোনালোকে আবেদন কৰিব বিচাৰে 9 ডিচেম্বৰ 2021 পৰা আবেদন আৰম্ভ হৈছে আৰু 24 ডিচেম্বৰ 2021লৈকে আবেদন চলি থাকিব। আৰু পৰীক্ষা সোনকালে অনুষ্ঠিত হ'ব। 30 ডিচেম্বৰ 2021 আপোনালোকৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব আৰু ৰিটেন টেষ্ট সোনকালে অনুষ্ঠিত হ'ব। তাৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰি যাওক। ইয়াৰ পিছত যিটো ভেকেঞ্চি আহিছে ডিৰেক্টৰেট অফ আয়ুষ আসামৰ ফালৰ পৰা, ইয়াতে 2টা এমপ্লয়মেণ্ট নটিফিকেশ্যন প্ৰকাশ পাইছে। 56টা গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি খালী হৈছে। আয়ুৰ্বেদিক এণ্ড হোমিঅ'পেথিক, ইয়াতে অফিচ ছুপাৰভাইজিং এছিষ্টেণ্টৰ পদ আছে এটা। পে স্কেল 14,000ৰ পৰা 60,500 টকা ৰাখিছে। শিক্ষাগত অৰ্হতা BCom বিচাৰিছে, লগতে 1 বছৰৰ কম্পিউটাৰ চাৰ্টিফিকেট নাইবা ডিপ্ল'মা বিচাৰিছে। 2 নম্বৰটোতো একেই প্ৰায়, আপোনালোকৰ কম্পিউটাৰ অপাৰেটৰ পদ খালী আছে। এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন আৰ্টছ কমাৰ্চ ছায়েন্স বুলি কোনো কথা নাই, লগতে কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰিছে। 3 নম্বৰ টাইপিং কাম কম্পিউটাৰ অপাৰেটৰ পদ খালী হৈছে। আপোনালোকে গ্ৰেজুৱেশ্যন যদি কৰিছে আবেদন কৰিব পাৰিব। লগতে কম্পিউটাৰৰ চাৰ্টিফিকেট বা ডিপ্ল'মা বিচাৰিছে। 4 নম্বৰত ৰসচালা এছিষ্টেণ্টৰ পদ আছে এটা। ইয়াতে শিক্ষাগত অৰ্হতা BSc বিচাৰিছে। লগতে 5 নম্বৰত প্লান কালেক্টৰৰ পদ আছে এটা। ইয়াতে আপোনালোকৰ BSc বিচাৰিছে, লগতে কম্পিউটাৰৰ ডিপ্ল'মা চাৰ্টিফিকেট বিচাৰিছে প্ৰত্যেকটা পদতে। LDৰ কাৰণে গ্ৰেজুৱেশ্যন আৰ্টছ ছায়েন্স কমাৰ্চ বুলি কোনো কথা নাই, লগতে কম্পিউটাৰৰ ডিপ্ল'মা বা চাৰ্টিফিকেট বিচাৰিছে। LDA কাম টাইপিষ্টৰ কাৰণে এটা পদ আছে। ইয়াতে গ্ৰেজুৱেশ্যন কৰিলে আবেদন কৰিব পাৰিব, লগতে কম্পিউটাৰ ডিপ্ল'মা বা চাৰ্টিফিকেট বিচাৰিছে। LDA কাম ষ্ট'ৰ কিপাৰত ইয়াতো একেই, আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট লগতে গ্ৰেজুৱেশ্যন বিচাৰিছে।
ষ্ট'ৰ ক্লাৰ্কৰ পদ আছে এটা, ইয়াতে আপোনালোকৰ একেই গ্ৰেজুৱেশ্যনৰ লগতে 1 বছৰৰ কম্পিউটাৰ চাৰ্টিফিকেট নাইবা ডিপ্ল'মা বিচাৰিছে। একাউণ্টেণ্টৰ পদ আছে এটা, ইয়াতে আপোনালোকে BCom বিচাৰিছে, লগতে কম্পিউটাৰৰ ডিপ্ল'মা বা চাৰ্টিফিকেট বিচাৰিছে 1 বছৰৰ। 11 নম্বৰত লাইব্ৰেৰিয়ানৰ পদ আছে এটা আনৰিজাৰ্ভৰ কাৰণে, ইয়াতে গ্ৰেজুৱেশ্যন আৰ্টছ ছায়েন্স বুলি কোনো কথা নাই, সকলোৱে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ লাইব্ৰেৰী ছায়েন্সৰ ওপৰত নলেজ থাকিব লাগিব। লগতে গ্ৰেড 4ৰ পদ আছে 43টা, কেটেগৰী ৱাইজ ভাগ কৰিছে। আনৰিজাৰ্ভৰ কাৰণে 19টা, OBC MOBCৰ কাৰণে 9টা, SCৰ কাৰণে 3টা, ST প্লেনৰ কাৰণে 3টা, ST হিলৰ কাৰণে 3টা আৰু EWSৰ কাৰণে 6টা ভেকেঞ্চি খালী আছে। পোষ্ট ৱাইজ ভেকেঞ্চিবিলাক ভাগ কৰা হৈছে। অফিচ পিয়নত 4টা, চকীদাৰ 2টা, চুইপাৰত 3টা, গ্ৰেড 4ত 26টা, মালিৰ 1টা, মিউজিয়াম কিপাৰত 1টা, এটেণ্ডেণ্টৰ 1টা, ৱাৰ্ড বয়ত 2টা, ৱাৰ্ড গাৰ্লত 2টা আৰু কুকত 1টা পদ খালী আছে। পে স্কেল 12,000ৰ পৰা 52,000, লগতে গ্ৰেড পে 3,900 টকা ৰাখিছে। 8 পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে বয়সৰ সময়সীমা 18 বছৰৰ পৰা 40 বছৰলৈকে ৰাখিছে। এজ ৰিলেক্সেশ্যন পাব। ABC MOBC 3 বছৰ, ST SC 5 বছৰ, আগৰ নিচিনা একেই ৰাখিছে। আৰু এই পদকেইটাত কেতিয়া আবেদন আৰম্ভ হ'ব সেইটো উল্লেখ কৰা নাই, সোনকালে মুকলি কৰি দিব। ইয়াৰ বাবে অনলাইন আবেদনৰ ইয়াতে উল্লেখ কৰা নাই, সোনকালে আবেদন আৰম্ভ হ'ব। আছাম ছায়েন্স টেকন'লজি এণ্ড এনভাইৰনমেণ্ট কাউন্সিল ASTECৰ ফালৰ পৰা পদ মুকলি কৰি দিয়া হৈছে। 6টা জুনিয়ৰ চাইণ্টিফিক অফিচাৰ ভেকেঞ্চি। আছাম ছায়েন্স টেকন'লজি এণ্ড এনভাইৰনমেণ্ট কাউন্সিল ASTECৰ ফালৰ পৰা আহিছে এই পদকেইটা। 1 নম্বৰত পদ খালী হৈছে জুনিয়ৰ চাইণ্টিফিক অফিচাৰৰ, 6টা পদ খালী হৈছে। ইয়াতে কেটেগৰী ৱাইজ ভাগ কৰিছে। কেটেগৰী A ছায়েন্স এণ্ড টেকন'লজি ASTEC 3টা পদ খালী আছে। কেটেগৰী Bত 2টা পদ খালী আছে আৰু কেটেগৰী Cত 1টা পদ খালী আছে। পে স্কেল 30,000ৰ পৰা 1,10,000 টকালৈকে ৰাখিছে। গ্ৰেড পে 12,700 টকালৈকে ৰাখিছে। বয়সৰ সময়সীমা যদি চাওঁ, আপোনালোকে 21 বছৰৰ পৰা 38 বছৰলৈকে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন থাকিব ইয়াতে। SC STৰ বাবে 5 বছৰ, OBCৰ বাবে 3 বছৰ। লগতে ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন লগতে PRC লাগিব। কেটেগৰী এৰ কাৰণে MSc বিচাৰিছে। ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্স নাইবা BE নাইবা BTech যদি কৰিছে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। কেটেগৰী Bত MSc এনভাইৰনমেণ্টেল ছায়েন্সৰ জুলজি, বটনীত এইবিলাকত যদি কৰিছে আপোনালোকে আবেদন কৰিব পাৰিব, নাইবা BE BTech যদি কৰিছে। কেটেগৰী Cত MSc MTech যদি কৰিছে আপোনালোকে আবেদন কৰিব পাৰিব, নাইবা যদি BE BTech কৰিছে আপোনালোকে আবেদন কৰিব পাৰিব। ছাবজেক্টবিলাক দিয়া আছে, আপোনালোকে চাই ল'ব। জিঅ'মেট্ৰিক্স, ৰিম'ট চেন্সিং এইবিলাকৰ ওপৰত আপোনালোকে নলেজ থাকিব লাগিব। লগতে এক্সপিৰিয়েঞ্চ বিচাৰিছে 2 বছৰ। এই পদকেইটাৰ কাৰণে অনলাইন আৰম্ভ হ'ব 8 ডিচেম্বৰ 2021 পৰা আৰু লাষ্ট ডেট ৰাখিছে 30 ডিচেম্বৰ 2021লৈকে। আপোনালোকে যদি আবেদন কৰা নাই এতিয়া আবেদন কৰি ল'ব পাৰিব। ইয়াৰ পিছত যিটো ভেকেঞ্চি আহিছে, ডিৰেক্টৰেট অফ হেল্থ মিছন FW আছামৰ ফালৰ পৰা। ডিৰেক্টৰ অফ হেল্থ মিছন আছামৰ ফালৰ পৰা 182টা গ্ৰেড 3 টেকনিকেল আৰু নন টেকনিকেল আৰু 25টা গ্ৰেড 4 ভেকেঞ্চি খালী হৈছে। ইয়াতে চাওক, 1 নম্বৰত ANM অক্সিলাৰী নাৰ্ছ অফ মাইডৱাইফছ পদ খালী হৈছে। ইয়াতে 164টা। কেটেগৰী ৱাইজ ভাগ কৰিছে। আনৰিজাৰ্ভৰ কাৰণে 60টা, OBC MOBCৰ 45টা, SCৰ 12টা, ST প্লেনৰ 17টা, ST হিলৰ 8টা, EWSৰ 17টা আৰু PWD কেণ্ডিডেটৰ কাৰণে 7টা পদ ইয়াতে কেটেগৰী ৱাইজ ভাগ কৰি দিছে। পে স্কেল ৰাখিছে 14,000ৰ পৰা 60,500 টকা, লগতে গ্ৰেড পে আছে 6,200 টকা। শিক্ষাগত অৰ্হতা যদি চাওঁ, ইয়াতে ANM ট্ৰেইনিং পাছ কৰা হ'ব লাগিব। 2 নম্বৰত LDA কম্পিউটাৰ এছিষ্টেণ্ট ষ্টেনো টাইপ 16টা পদ খালী আছে। কেটেগৰী ৱাইজ ভেকেঞ্চিবিলাক ভাগ কৰিছে। আনৰিজাৰ্ভৰ কাৰণে OBC MOBCৰ কাৰণে এনেকৈ আপোনালোকে চাই ল'ব। শিক্ষাগত অৰ্হতা যদি চাওঁ, ইয়াতে আৰ্টছ ছায়েন্স কমাৰ্চ বুলি কোনো কথা নাই, সকলোৱে আবেদন কৰিব পাৰিব। লগতে 1 বছৰৰ কম্পিউটাৰৰ ডিপ্ল'মা বা চাৰ্টিফিকেট বিচাৰিছে। 3 নম্বৰত গ্ৰেড 4ৰ ভেকেঞ্চি খালী হৈছে। পিয়নৰ 25টা। কেটেগৰী ৱাইজ ভেকেঞ্চিবিলাক ভাগ কৰি দিয়া হৈছে। আনৰিজাৰ্ভৰ কাৰণে 8টা, OBC MOBC 7টা, SC 2টা, ST প্লেনৰ 3টা, ST হিলৰ 1টা, EWS 3টা আৰু PWD 1টা কেণ্ডিডেট আছে। পে স্কেল 12,000ৰ পৰা 52,000 টকা, লগতে গ্ৰেড পে 3,900 টকা ৰাখিছে। শিক্ষাগত অৰ্হতা 8 পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব। বয়সৰ সময়সীমা 18 বছৰৰ পৰা 40 বছৰলৈকে ৰাখিছে। লগতে এজ ৰিলেক্সেশ্যন পাব আপোনালোকে SC ST OBC MOBC সকলে। ইয়াতে পদকেইটা আবেদন কেতিয়াৰ পৰা আৰম্ভ হ'ব সেইটো উল্লেখ কৰা নাই, সোনকালে ইয়াৰ পদকেইটা মুকলি কৰি দিয়া হ'ব। ইয়াৰ পিছত যিটো ভেকেঞ্চি আহিছে, ডিৰেক্টৰ অফ হেল্থ মিছন HS আছামৰ ফালৰ পৰা। ডিৰেক্টৰেট অফ হেল্থ মিছন আছাম 2টা এডভাৰটাইজমেণ্ট পাইছে ইয়াতে। 2,720টা গ্ৰেড 3 টেকনিকেল আৰু নন টেকনিকেলৰ ভেকেঞ্চি আৰু গ্ৰেড 4ৰ ভেকেঞ্চি খালী কৰি দিয়া হৈছে। যদি আপোনালোকে আগ্ৰহী হয় আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। ইয়াতে 1 নম্বৰত অক্সিলাৰী নাৰ্ছ মাইডৱাইফ ANMৰ পদ খালী হৈছে। 353টা পদ খালী হৈছে। পে স্কেল 12,000ৰ পৰা 60,500 টকা, লগতে গ্ৰেড পে 6,200 টকা ৰাখিছে। শিক্ষাগত অৰ্হতা ANM ট্ৰেইনিং পাছ কৰা হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। এনেকৈ ভেকেঞ্চিবিলাক ভাগ কৰি দিয়া হৈছে আপোনালোকৰ। ডিটেচিয়ান পদৰ 1টা পদ খালী আছে।
শিক্ষাগত অৰ্হতা BA BSc হোম সায়েন্সত বিচাৰিছে ড্ৰাইভাৰৰ পদ আছে 73টা আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে লগতে আপোনালোকৰ যদি LMV ড্ৰাইভিং লাইসেন্স আছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব ECG টেকনিচিয়ানৰ পদ আছে 6টা শিক্ষাগত অৰ্হতা আপোনালোকৰ সায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব লগতে ECG ট্ৰেইনিং কোৰ্স ডিপ্লোমা সাৰ্টিফিকেট বিচাৰিছে ইলেক্ট্ৰিচিয়ানৰ 10টা পদ খালী আছে ইয়াতে আপোনালোকৰ মেট্ৰিক পাছৰ লগতে ITI বিচাৰিছে ICU টেকনিচিয়ানৰ পদ খালী আছে 47টা ইয়াতে পে স্কেল 14000 পৰা 60500 টকা লগতে 6200 টকা গ্ৰেড পে ৰাখিছে লগতে আপোনালোকে ডিপ্লোমা বা সাৰ্টিফিকেট বিচাৰিছে ICU টেকনিচিয়ানৰ লেবৰেটৰী টেকনিচিয়ানৰ 50টা পদ খালী আছে ইয়াতো ডিপ্লোমা বিচাৰিছে লেবৰেটৰীত এনেকৈ ভ্যাকেন্সি বিলাক ভাগ কৰি দিয়া আছে আপোনালোকে চাই ল'ব গটেখিনি OT টেকনিচিয়ান এপথালমিক এসিস্ট্যান্ট 67টা পদ আছে 12 নম্বৰত ফাৰ্মাসিষ্টৰ পদ আছে 70টা 13 নম্বৰত ফাৰ্মাসিষ্ট আয়ুৰ্বেদিকত পদ আছে 3টা 14 নম্বৰত ফিজিঅথেৰাপিষ্টত পদ আছে 12টা প্লাম্বাৰত পদ আছে 6টা ৰেডিঅ'গ্ৰাফাৰত পদ আছে 25টা এনেকৈ ভ্যাকেন্সি বিলাক ভাগ কৰি দিছে আপোনালোকৰ 17 নম্বৰ ষ্টাফ নাৰ্ছৰ পদ আছে 164টা JNM ডিপ্লোমা বা BSc বিচাৰিছে ষ্টাফ নাৰ্ছৰ কাৰণে 18 নম্বৰত এসিস্ট্যান্ট এন্টোমোলজিষ্ট পদ আছে 2টা ইয়াৰ বাবে BSc বিচাৰিছে জুঅলজিত 19 নম্বৰত একাউন্ট এসিস্ট্যান্ট কাম LDA বা জুনিয়ৰ এসিস্ট্যান্টৰ পদ আছে 107টা ইয়াৰ বাবে আপোনালোকে গ্ৰেজুৱেচন লগতে 6 মাহৰ কম্পিউটাৰ ডিপ্লোমা বিচাৰিছে 20 নম্বৰত একাউন্টনৰ পদ আছে 2টা ইয়াৰ বাবে আপোনালোকৰ BCom বিচাৰিছে লগতে 1 বছৰৰ কম্পিউটাৰ ডিপ্লোমা বা সাৰ্টিফিকেট বিচাৰিছে 21 নম্বৰত কম্পিলাৰৰ পদ আছে এটা 22 নম্বৰত কম্পিউটাৰ অপাৰেটৰৰ পদ আছে এটা 23 নম্বৰত কম্পিউটাৰৰ পদ আছে 2টা 24 নম্বৰত এসিস্ট্যান্ট কেমিষ্টৰ পদ আছে 9টা বেসিক হেলথ ওয়ার্কাৰৰ পদ আছে 13টা ড্ৰেছাৰৰ পদ আছে 27টা হেলথ এডুকেটৰৰ পদ আছে 87টা শিক্ষাগত অৰ্হতা আপোনালোকে গ্ৰেজুৱেট লগতে 6 মাহৰ কম্পিউটাৰ ডিপ্লোমা বিচাৰিছে লেপ্ৰসি ইনজেক্টৰৰ পদ আছে 8টা লেপ্ৰসি সোশ্যাল ওয়ার্কাৰৰ পদ আছে 5টা মাল্টিপারপাস ওয়ার্কাৰৰ পদ আছে 260টা নন মেডিকেল এসিস্ট্যান্ট NM8 পদ আছে 77টা পে স্কেল 14000 পৰা 60500 টকা ৰাখিছে ষ্টেটিষ্টিকেল এসিস্ট্যান্টৰ পদ আছে 9টা ষ্টেটিষ্টিকেল কম্পিউটাৰৰ পদ আছে 2টা ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰৰ পদ আছে 4টা TB হেলথ ভিজিটৰৰ পদ আছে 3টা আৰবান লেবৰেটৰী পদ আছে গ্ৰেড 4 পদ আছে 1192টা ক্যাটাগৰী ওয়াইজ ভাগ কৰিছে পোষ্ট বিলাক চকীদাৰত 114টা কুকুত 18টা এনেকৈ ভাগ কৰিছে গটেখিনি আপোনালোকে চাই ল'ব গটেখিনি কৈ থাকিলে ভিডিওটো দীঘলীয়া হ'ব পে স্কেল 12000 পৰা 52000 টকা ৰাখিছে লগতে গ্ৰেড পে ৰাখিছে 3900 টকা শিক্ষাগত অৰ্হতা আপোনালোকে 8 পাছ কৰিলে আবেদন কৰিব পাৰিব বয়সৰ সময়সীমা যদি চাও 18 বছৰৰ পৰা 40 বছৰলৈকে আবেদন কৰিব পাৰিব এজ ৰিলেক্সেশন আছে OBC ৰ বাবে 3 বছৰ ST SC ৰ বাবে 5 বছৰ আৰু PWD ৰ বাবে 10 বছৰ এজ ৰিলেক্সেশন পাব আপোনালোকে আবেদন কৰাৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব আবেদনৰ ডেটটো উল্লেখ কৰা নাই সোনকালে ইয়াৰ বাবে পদকেইটা মুকলি কৰি দিয়া হ'ব নেশ্যনেল হেল্থ মিছন আসামৰ ফালৰ পৰা পদ মুকলি হৈছে 387টা ষ্টাফ নাৰ্ছ ভ্যাকেন্সি আপোনালোকে অনলাইন আবেদন কৰিব লাগিব ষ্টাফ নাৰ্ছৰ পদ আছে 387টা পে আপোনালোকৰ যেটো ৰাখিছে 18000 প্ৰতি মাহে দিয়া হ'ব জব লোকেশন খিনি চাই লও পাকসা ধুবৰী সাউথ চালমাৰা হাইলাকান্দি কৰিমগঞ্জ ওৰালগুৰি গোৱালপাৰা নগাঁও মৰিগাঁও আৰু বৰপেটাৰ আছে বয়সৰ সময়সীমা যদি চাও 43 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব শিক্ষাগত অৰ্হতা BSc নাৰ্সিং বা JNM কোৰ্স পাস কৰা হ'ব লাগিব যিকোনো ইনষ্টিটিউট আপোনালোকৰ গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ পৰা অনলাইন আৰম্ভ হৈছে 6 ডিসেম্বৰৰ পৰা আৰু লাষ্ট ডেট ৰাখিছে ডিসেম্বৰৰ 16 তাৰিখলৈকে তো ভিডিওটো এইখিনি আছিল ভিডিওটো ভাল লাগিলে লাইক কৰিব যদি চেনেলটো আজি প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব ধন্যবাদ